হেল্ল' ফ্ৰেণ্ডছ, টেষ্ট কাৰ্ড চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিহু উপলক্ষে তিনিকোণীয়া নিমকিৰ ৰেচিপি। পাৰফেক্ট ক্ৰিস্পি নিমকি বনাবৰ কাৰণে মন দিবলগীয়া কথাকেইটাও কৈ যাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে ময়দা 1 কাপ লৈ লৈছোঁ, যিহেতু মই ইয়াতে কমকৈ বনাম। নিমখ সোৱাদ অনুসৰি সৰু চামুচেৰে আধা চামুচ লৈছোঁ। কালজিৰা আধা চামুচ, লগতে ৰিফাইন তেল 2 চামুচ ডাঙৰ চামুচেৰে। আপোনালোকে ইয়াতে ঘি বা বাটাৰ যিকোনো ল'ব পাৰে। গোটেইখিনি প্ৰথমতে ভালদৰে মিহলি কৰি ল'ব। আঙুলিৰে মোহাৰি মিহলি কৰিব, যাতে ময়দাখিনিৰ লগত মিক্স খাই যায়। আৰু এইটোক ময়ন বুলি কয়। এইটো কৰিলেহে নিমকিখিনি ক্ৰিস্পি হয়। যেতিয়া গোটেইখিনি এনেকৈ হেমেকাৰ নিচিনা হৈ যায়, তাৰপিছত আপোনালোকে এইখিনি মুঠি মাৰি চাই ল'ব তেলৰ পৰিমাণটো সঠিক আছেনে নাই। যদি এনেকৈ গোটা খায় তেতিয়াহ'লে সঠিক আছে, নহ'লে পুনৰ অকণমান তেল লৈ ল'ব। এতিয়া ইয়াতে ঠাণ্ডা পানী লৈছোঁ মঠিবৰ কাৰণে। গৰম পানী ব্যৱহাৰ নকৰিব, নহ'লে নিমকিখিনি কোমল হৈ যাব আৰু ক্ৰিস্পি নহয়। অলপকৈ পানী দি মঠি ল'ব। ডোভটো টান হ'ব লাগিব, কাৰণ নিমকি ক্ৰিস্পি হ'বৰ কাৰণে ডোভটো সদায় টান হ'ব লাগে। যদি কোমল হয় তেতিয়াহ'লে লুচিৰ নিচিনা ফুলি আহে আৰু নিমকিখিনি পিছত সেমেকি যায়। অলপ সময় এইটো মঠি ল'লোঁ। এয়া দেখুৱাইছোঁ কিমানখিনি টান কৰিছোঁ, আৰু এইটো ফাটাৰ নিচিনা হৈ থাকে। ঢাকন মাৰি প্ৰায় 20 মিনিটমানৰ কাৰণে ৰেষ্ট ল'বলৈ ৰাখি দিম। 20 মিনিট হৈ গ'ল। এতিয়া ইয়াৰ পৰা 3টা ভাগত ভগাই ল'ম। যিমান ডাঙৰকৈ বেলিব পাৰে তাৰ হিচাপত লৈ ল'ব পেৰাকেইটা বনাই। প্ৰথমতে এটা লৈ লৈছোঁ পেৰা বনাই, আৰু বাকীখিনি ঢাকন মাৰি ৰাখি দিম যাতে শুকান হৈ নাযায়। এটা বেলি দেখুৱাইছোঁ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কাৰণ বহুত বেছি স্কিপ কৰা নাই, যাতে আপোনালোকে যিসকলে প্ৰথমবাৰ বনাব বিচাৰিছে তেওঁলোকে যাতে বুজি পায় ভালদৰে। মই ইয়াতে তেল বা আটাগুৰি একোৱেই লোৱা নাই। যদি বেলিবলৈ বেছি অসুবিধা পায় তেতিয়াহ'লে আটাগুৰি অকণমান লৈ ল'ব ছটিয়াই, আৰু যিমান পাৰে সিমান পাতলকৈ বেলিব। ভিডিঅ'টো যদি বেছি শ্ল' বা বেছি স্পীড হোৱা যেন পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আগলৈকে বাকী ভিডিঅ'বোৰ যাতে ইমপ্ৰুভ কৰিব পাৰোঁ। আৰু এইখন একেবাৰে পাতলকৈ বেলি ল'লোঁ, দেখুৱাইছোঁ। এতিয়া ইয়াতে তেল সানি লৈছোঁ। বাটাৰ ঘি যিকোনো ল'ব পাৰে, গোটেই ৰুটিখনতে সানি ল'ব। আৰু তাৰপিছত ইয়াতে শুকান ময়দাগুৰি লৈ লৈছোঁ ছটিয়াই। এইটো কৰিলে লেয়াৰ বনে আৰু নিমকিখিনি ক্ৰিস্পি হয়, ধুনীয়াকৈ পাতলো হয়। এতিয়া প্ৰথমতে ফ'ল্ড কৰি ল'ব আৰু প্ৰেছ কৰি দিব যাতে গেপ থাকি নাযায়। তাৰপিছত এনেদৰে ৰোল কৰি যাব। আৰম্ভণিৰখিনিত অকণমান অসুবিধা হয় যিহেতু পাতল থাকে, আৰু সমানভাৱে এইটো ঘূৰাই ৰোল কৰিব। যেতিয়া আধালৈকে হৈ যায় তেতিয়া বহুত সহজতে হৈ যায়। এইটো অলপ টানকৈ ৰোল কৰিব যাতে গেপ থাকি নাযায়, নহ'লে এইটো খোল খাই যাব। আৰু শেষৰখিনিত পানী লগাই দিব যাতে ভালদৰে আঠা লাগি যায়। আৰু দুবাৰমান ঘূৰাই দিব, তেতিয়া ভালদৰে লাগি যায় এনেদৰে। এইটো ৰেডি হৈ গ'ল। এতিয়া ছাইড দুটা 2 ছাইডৰে কাটি লৈছোঁ, আৰু এইটো 1 ইঞ্চিৰ জোখত গোটেই টুকুৰা বনাই ল'ম। নিমকিকেইটা যিমানখিনি ডাঙৰ কৰিব বিচাৰে তাৰ হিচাপত টুকুৰাকেইটা বনাই ল'ব। যদি আপোনালোকে প্ৰথমতে আইডিয়া নাপায় তেতিয়াহ'লে এটা টুকুৰা কাটি চাই ল'ব বেলি এখন, সেইটোৰ জোখত ডাঙৰ বা সৰু কৰিব পাৰিব আপোনালোকে। এতিয়া এনেদৰে ওপৰৰ ফালে লৈ প্ৰেছ কৰি দিছোঁ, আৰু অকণমান শুকান ময়দাগুৰি লৈ লৈছোঁ। এখন পুৰিৰ নিচিনাকৈ পাতলকৈ বেলি ল'ম। যিমান পাৰে সিমান পাতলকৈ বনাব, তেতিয়া নিমকিকেইটাও খাবৰ কাৰণে টেষ্টি হয়। এইখন হৈ গ'ল। এতিয়া ইয়াতে ওপৰত পুনৰ তেল লৈ লৈছোঁ। তেল বাতি এটাত লৈ ল'ব, তেতিয়া লগাবৰ কাৰণে সুবিধা হয়। আৰু শুকান ময়দাগুৰি লৈ ল'লোঁ, আৰু এনেকৈ এতিয়া ভাজ কৰি দিব। পুনৰ তেল আৰু ময়দাগুৰি ওপৰত লৈ ল'ব, কাৰণ তিনিকোণীয়া নিমকিটো অকণমান তৰপীয়া হৈ থাকে। এইটো কৰিলেহে খোল খাই যায়। নিমকিখন পাতল বনাবৰ কাৰণে অলপ বেলি লৈছোঁ, বহুত জোৰকৈ হেঁচি নিদিব। আৰু যিটো ছাইড খোল খাই থাকে সেইটোত প্ৰেছ নকৰিব, বাকী ছাইডতহে হেঁচি দিব। এতিয়া কাটা চামুচ এখনৰ সহায়ত ফুটাই লৈছোঁ যাতে নিমকিটো ফুলি নাযায় লুচিৰ নিচিনাকৈ। বহুত বেছিও ফুটাই নিদিব, নহ'লে তেলটো ভিতৰলৈ সোমাই যাব পাৰে আৰু তেল হ'ব। গতিকে এনেকৈ এখন নিমকি বনোৱা হৈ গ'ল। বাকীকেইখনো একে পদ্ধতিতে বনাম। এখন পুনৰ বেলি দেখুৱাইছোঁ। আপোনালোকৰ যদি অসুবিধা হয় তেওঁলোকে চাই ল'ব পাৰে পদ্ধতিটো। ভিডিঅ'টো কাটি আকৌ পুনৰ চোৱাতকৈ বুজি পাবৰ কাৰণে পুনৰ আকৌ এখন বেলিত দেখুৱাইছোঁ।
তেল আৰু ময়দাগুড়িখিনি লৈ লৈছোঁ আৰু নিমকি ৰেচিপি আগতেও ভালেকেইটা দিছিলোঁ ৰান্ধনীশাল চেনেলটোত, আপোনালোকে বিচাৰিলে চাই ল'ব পাৰে। এয়া চাওক, এইটো ছাইড এনেকৈ খোলা কৰি ৰাখি দিলোঁ আৰু দুয়োটা ছাইডতে বিন্ধাই ল'ব অলপ অলপকৈ। গোটেইকেইখনে নিমকি বেলি ল'লোঁ। তেল গৰম হ'বৰ কাৰণে ৰাখি দিছিলোঁ আৰু তেল অলপ সৰহকৈ ল'ব। অকণমান আটা দি দিছোঁ। যেতিয়া এনেকৈ বুৰবুৰণি হৈ লাহে লাহে ওপৰত উঠি যায় তেতিয়াহ'লে এইখিনি পাৰফেক্ট হৈছে। বহুত বেছি গৰম হ'ব নালাগে, আমাক মিডিয়াম গৰম লাগে। এতিয়া এখন এখনকৈ নিমকি দি দিব। কেৰাহীটো অলপ ঠেক হয়, সেইকাৰণে অলপ বেছিকৈ নিমকি দিলে অসুবিধা হয়। আপোনালোকে বহল কেৰাহীও লৈ ল'ব পাৰে বা ঠেক কেৰাহী ল'লে নিমকি এখনৰ ওপৰত এখন নিদিব। বাকী যেতিয়া এখন ওপঙি আহিব ছাইডত তললৈকে এখন দি দিব পাৰে আৰু এবাৰমান লৰাই দিব বেছি গোট খাই গ'লে। আৰু গোটেইকেইখন নিমকি যেতিয়া ওপঙি উঠে তেতিয়া ওলোটাই দিব আৰু কম সময়ৰ মূৰে মূৰে এইখিনি ওলোটাই থাকিব আৰু ওপঙি থাকিলে অলপ তেলত ডুবাই দি ভাজিব এইখিনি ৰঙচুৱা হোৱালৈকে। গেছৰ ফ্লেমটো কিন্তু ল' আৰু মিডিয়ামৰ মাজত ৰাখিব। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে বনাইছে তেতিয়াহ'লে নিমকিৰ পৰিমাণটো ইয়াতকৈও কমকৈ ল'ব, তেতিয়া ধুনীয়াকৈ ফুলিও উঠিব আৰু ক্ৰিস্পিও হ'ব। অলপ অলপ ৰঙচুৱা হৈ গৈছে, এইখিনি আৰু অলপ সময় ভাজিলে ৰঙা পৰি যাব আৰু এইটো গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব নালাগে। অলপ গল্ডেন কালাৰ অহাৰ পিছতে নমাই ল'ব, নহ'লে পিছত আৰু ক'লা পৰি যায় ঠাণ্ডা হোৱাৰ পিছত। ইমানখিনি কালাৰ অহাৰ পিছতে মই নমাই লৈছোঁ আৰু এইখিনি এনেকৈয়ে ৰাখি দিম তেলটো নিগৰি ওলোৱালৈকে, নাইবা আপোনালোকে টিচু পেপাৰতো ৰাখিব পাৰে। এয়া তেলটো শুকান হৈ গৈছে, এতিয়া প্লেট এখনত নমাই লৈছোঁ। এইখিনি বহুতেই বেছি ক্ৰিস্পি হৈছে। যদি ৰেচিপিটো চাই এতিয়ালৈকে ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডত থকা বেল আইকনটোতো ক্লিক কৰিব, যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।